নমস্কাৰ বন্ধুসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা এফিলিয়েট কলেজসমূহত PG কোৰ্স কৰিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিৰ এইটো ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেইটা এফিলিয়েট কলেজ আছে আৰু সেই কলেজসমূহত কি কোৰ্স আছে সবিশেষ আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। 1 নম্বৰত আছে ADV কলেজ নগাঁও আসাম। সাবজেক্ট এভেইলেবল আছে Assamese 40, Herbal Science and Technology 30 and History আছে 30। তাৰ পিছত 2 নম্বৰত আছে আৰিয়া বিদ্যাপীঠ কলেজ গুৱাহাটী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Chemistry 20 and Mathematics 50। তাৰ পিছত ইয়াতে 3 নম্বৰত আছে বাৰনাগৰ কলেজ। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 20, History 30, Political Science 20। আপোনালোকে Assamese, History, Political Science আপোনালোকে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত 4 নম্বৰত আছে বি বৰা কলেজ গুৱাহাটী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Botany 15, Chemistry 17, Geography 20 and Zoology আছে 15। আপোনালোকে ইয়াতে 5টা সাবজেক্টত আপোনালোকে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত 5 নম্বৰত আছে BS কলেজ হাউলি বৰপেটা আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 20, Education 70 and Commerce আছে 20। আপোনালোকে ইয়াতে Assamese, Education আৰু Commerce আপোনালোকে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত 6 নম্বৰত আছে বিজনী কলেজ বিজনী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ Assamese 30টা সিট। আপোনালোকে ইয়াতে অকল Assamese আপোনালোকে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত ইয়াতে 7 নম্বৰত আছে বিকালী কলেজ ধূপধাৰা আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 30 and Geography আছে 10টা। আপোনালোকে ইয়াতে Assamese আৰু Geography PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত ইয়াতে 8 নম্বৰত আছে বিশ্বনাথ কলেজ বিশ্বনাথ চাৰিআলি আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ Assamese 20। তাৰ পিছত আছে ইয়াতে 9 নম্বৰত আছে BMBB কমাৰ্চ কলেজ গুৱাহাটী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ কমাৰ্চত 60। আপোনালোকে অকল কমাৰ্চত ইয়াতে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত ইয়াতে 10 নম্বৰত আছে বিয়ান কলেজ ধুবুৰী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 25 and Chemistry আছে 12। আপোনালোকে ইয়াতে Assamese আৰু Chemistry PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত 11 নম্বৰত আছে বঙাইগাঁও কলেজ বঙাইগাঁও আসাম। সাবজেক্ট এভেইলেবল আছে English 50 and Hindi 20। আপোনালোকে ইয়াতে ইংলিছ আৰু হিন্দীত PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত ইয়াতে 12 নম্বৰত আছে ছয়গাঁও কলেজ ছয়গাঁও আসাম। সাবজেক্ট এভেইলেবল আছে Assamese 30। আপোনালোকে ইয়াতে Assamese আপোনালোকে PG কোৰ্সটো কৰিব পাৰিব। তাৰ পিছত 13 নম্বৰত আছে কমাৰ্চ কলেজ কোকৰাঝাৰ আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল কমাৰ্চত 60। আপোনালোকে ইয়াতে অকল কমাৰ্চত PG কোৰ্সটো কৰিব পাৰিব। তাৰ পিছত ইয়াতে 14 নম্বৰত আছে দৰং কলেজ তেজপুৰ আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 30, Botany 20, Geography 15 and Zoology আছে 10। আপোনালোকে ইয়াতে Assamese, Botany, Geography আৰু Zoology আপোনালোকে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত ইয়াতে 15 নম্বৰত আছে ডিমুৰিয়া কলেজত সাবজেক্ট এভেইলেবল আছে Assamese 40, Economics 30 and Environment Management আছে 20। আপোনালোকে ইয়াতে Assamese, Economic আৰু Environment Management আপোনালোকে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত আছে ইয়াতে DK কলেজ মিৰ্জা আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 40 and Geology 10। আপোনালোকে ইয়াতে Assamese আৰু Geology আপোনালোকে ইয়াতে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত ইয়াতে আছে 17 নম্বৰত আছে DK গাৰ্লছ কলেজ মিৰ্জা আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 25। আপোনালোকে ইয়াতে অকল Assamese আপোনালোকে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত 18 নম্বৰত আছে ডক্টৰ অনিতা বৰা শৰ্মা কলেজ অফ এডুকেশ্যন গুৱাহাটী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল এডুকেশ্যনত 60। আপোনালোকে অকল এডুকেশ্যনত ইয়াতে PG কোৰ্স কৰিব পাৰিব। তাৰ পিছত আছে 19 নম্বৰত আছে গুৱাহাটী কমাৰ্চ কলেজ গুৱাহাটী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ কমাৰ্চত 120। তাৰ পিছত ইয়াতে 20 নম্বৰত আছে গোসাইগাঁও কলেজ গোসাইগাঁও আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Economics 20 and Geography 20। তাৰ পিছত ইয়াতে 21 নম্বৰত আছে সন্দিকৈ গাৰ্লছ কলেজ গুৱাহাটী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে Assamese 20, Botany 8, Chemistry 15 and Zoology 15। তাৰ পিছত 22 নম্বৰত আছে আইকন কমাৰ্চ কলেজ গুৱাহাটী আসাম। ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ কমাৰ্চত 60। তাৰ পিছত 23 নম্বৰত আছে জাগিৰোড
কলেজ জাগিৰোড আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে বড়োত 20 এণ্ড টুৰিজম এণ্ড মেনেজমেণ্টত আছে 30 তাৰপিছত 24ত আছে চাওক জনতা কলেজত সাবজেক্ট এভেইলেবল আছে অকল বড়োত 30 তাৰপিছত 25 নম্বৰত আছে জিয়ান কলেজ বকো আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 20 এণ্ড মেথমেটিকত 20 তাৰপিছত ইয়াতে 26 নম্বৰত আছে কলিয়াবৰ কলেজ ইয়াতে সাবজেক্ট এভেইলেবল আছে কমাৰ্চত 40 এণ্ড এডুকেশ্যনত 25 সো আপোনালোকে ইয়াতে কমাৰ্চ আৰু এডুকেশ্যনত ইয়াতে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব তাৰপিছত ইয়াতে 27 নম্বৰত আছে কেচি দাস কমাৰ্চ কলেজ গুৱাহাটী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ কমাৰ্চত 60 তাৰপিছত ইয়াতে 28ত আছে ঘাইজান কলেজ ইয়াতে নগাঁও আসামত আছে এটো ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 30 সো ইয়াতে 30 নম্বৰত আছে এলজিবি ৰিজনাল ইনষ্টিটিউট অফ মেণ্টেল হেলথ তেজপুৰ আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে ফিজিঅথেৰাপিক নাৰ্ছিং ইয়াতে সিট আছে 12 তাৰপিছত 31 নম্বৰত আছে মংগলদৈ কলেজ মংগলদৈ আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ এছামিছত 30 তাৰপিছত 32 নম্বৰত আছে M.Sc কলেজ বৰপেটা আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 20 এণ্ড ভুটানিত 10 তাৰপিছত 33 নম্বৰত আছে মৰিগাঁও কলেজ মৰিগাঁও আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে জিঅ'গ্ৰাফিত 15 এণ্ড জিঅ'লজিত আছে 15 তাৰপিছত 34 নম্বৰত আছে নলবাৰী কলেজ নলবাৰী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 50 এণ্ড ইংলিছত 20 তাৰপিছত 35 নম্বৰত আছে নলবাৰী কমাৰ্চ কলেজ নলবাৰী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ কমাৰ্চত 50 তাৰপিছত 36 নম্বৰত আছে নগাঁও GNDG কমাৰ্চ কলেজ নগাঁও আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল কমাৰ্চত 60 তাৰপিছত ইয়াতে 37 নম্বৰত আছে NEF কলেজ গুৱাহাটী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে কমাৰ্চত 50 সোশিয়োলজিত আছে 60 তাৰপিছত 38 নম্বৰত আছে নিৰাম কলেজ গুৱাহাটী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল মাত্ৰ কমাৰ্চত 120 তাৰপিছত 39ত আছে নগাঁও কলেজ নগাঁও আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 40 ভুটানিত 15 কেমিষ্ট্ৰিত 12 এডুকেশ্যনত 30 ইংলিছত 20 হিষ্টৰীত 25 ফিলচফিত 25 এণ্ড জিঅ'লজিত আছে 10 তাৰপিছত 40 নম্বৰত আছে নগাঁও গাৰ্লছ কলেজ নগাঁও আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 40 জিঅ'গ্ৰাফিত আছে 15 তাৰপিছত 41 নম্বৰত আছে পাণ্ডু কলেজ গুৱাহাটী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 30 বেংগলীত 20 ইকনমিক্সত 20 এডুকেশ্যনত 30 জিঅ'গ্ৰাফিত 15 হিষ্টৰীত 25 পলিটিকেল সায়েন্সত 20 এণ্ড জিঅ'লজিত আছে 20 তাৰপিছত ইয়াতে 42 নম্বৰত আছে চাওক পশ্চিম গুৱাহাটী মহাবিদ্যালয় দাৰাপুৰ গুৱাহাটী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 30 পলিটিকেল সায়েন্সত 20 তাৰপিছত 43 নম্বৰত আছে প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 50 ইকনমিক্সত 20 জিঅ'গ্ৰাফিত 15 জিঅ'লজিত 10 টুৰিজম এণ্ড মেনেজমেণ্টত আছে 30 এণ্ড জিঅ'লজিত আছে 10 তাৰপিছত 44 নম্বৰত আছে পূব কামৰূপ কলেজ বাইহাটা চাৰিআলি আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে বায়োফিজিক্সত 15 তাৰপিছত 45 নম্বৰত আছে ৰংগাপাৰা কলেজ ৰংগাপাৰা শোণিতপুৰ আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল হিন্দীত 20 তাৰপিছত 46 নম্বৰত আছে ৰঙিয়া কলেজ ৰঙিয়া আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এৰাবিকত 25 এণ্ড বড়োত 35 47 নম্বৰত আছে ৰূপহী কলেজ ৰূপহী আসাম সাবজেক্ট এভেইলেবল আছে এৰাবিকত 20 তাৰপিছত 48 নম্বৰত আছে সায়েন্স কলেজ কোকৰাঝাৰ আসাম ইয়াতে অকল সাবজেক্ট এভেইলেবল আছে জিঅ'লজিত আছে 10 তাৰপিছত ইয়াতে 49 নম্বৰত আছে চিপাঝাৰ কলেজ চিপাঝাৰ আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে অকল এছামিছত 20 ইয়াতে 50 নম্বৰত আছে সোণাপুৰ কলেজ সোণাপুৰ আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে এছামিছত 20 ইংলিছত 30 এণ্ড জিঅ'গ্ৰাফিত 10 তাৰপিছত ইয়াতে 51 নম্বৰত আছে সুৰান দাস কলেজ হাজো আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে পলিটিকেল সায়েন্সত 30 তাৰপিছত 52 নম্বৰত আছে টিহু কলেজ টিহু আসাম সাবজেক্ট এভেইলেবল আছে এডুকেশ্যনত 20 এণ্ড হিষ্টৰীত আছে 20 তাৰপিছত 53 নম্বৰত আছে ওদালগুৰি কলেজ ওদালগুৰি আসাম ইয়াতে সাবজেক্ট এভেইলেবল আছে বড়োত 20 সো মই ভিডিঅ'টোত গোটেইকেইটা কলেজৰ বিষয়ে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ সো আপোনালোকৰ এতিয়া সুবিধা অনুসৰি আপোনালোকে কলেজসমূহত আপোনালোকে নাম ভৰ্তি কৰিব পাৰিব সো আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।